ৰখা হৈছে আমাৰ আপোনালোকে জানে যে প্ৰত্যেক বছৰে আমাৰ এটা এনুৱেল সামাৰি ৰিভিজন হয় যাতে যি নিউ ভোটাৰ আছে তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰে ভোটাৰ হিচাপে বা যি ওল্ড ভোটাৰ আছে তেওঁলোকৰ যদি কিবা চেঞ্জ কৰিবলগীয়া আছে এড্ৰেছ চেঞ্জ কৰিবলগীয়া আছে বা তেনেকুৱা ধৰণৰ কিবা চেঞ্জ থাকে তেওঁলোকে সেই চেঞ্জ কিছুমান কৰিব পাৰে চ' এতিয়া সেই যিটো স্পেচিয়েল সামাৰি ৰিভিজন হয় আমাৰ তাৰ লগত সংগতি ৰাখি কিছুমান এমেণ্ডমেণ্ট কৰা হৈছে গোটেই প্ৰচেছটোত চ' কেনেকুৱা ধৰণৰ এমেণ্ডমেণ্ট আছে সেই এমেণ্ডমেণ্টবিলাক লিগেল চেঞ্জ কিছুমান আছে লিগেল চেঞ্জবিলাক কি কৰিছে মই আপোনালোকক অলপ জনাব বিচাৰিম ছেকশ্যন 14 অফ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1950 সেইটো চেঞ্জ কৰা হৈছে আৰু কৰস্পণ্ডিংলি ৰেজিষ্ট্ৰেশ্যন অফ ইলেক্টৰছ ৰোল 1960 ইয়াতে এমেণ্ডমেণ্ট কৰি আগতে কি হয় যেতিয়া আমি স্পেচিয়েল সামাৰি ৰিভিজন কৰোঁ তেতিয়াহ'লে এটা ডেট অফ কোৱালিফাইং ডেট হিচাপে ৰাখোঁ কিন্তু এইবাৰৰ পৰা 4টা কোৱালিফাইং ডেট ৰখা হ'ব ডেট মিনছ কোনোবা যদি 18 বছৰৰ হৈছে বা 18 বছৰৰ হ'ব তেওঁ গৈ আছে তেতিয়াহ'লে তেওঁৰ সেই এছেছমেণ্টটো 18 বছৰৰ এছেছমেণ্টটো 4টা কাট অফ ডেটৰ বেচিছত কৰা হ'ব আগতে মাত্ৰ এটা কাট অফ ডেটৰ বেচিছত কৰা হৈছিল তো সেইটো কাৰণে কিছুমান ভোটাৰে অলপ বেছি সময় ৱেইট কৰিবলগীয়া হৈছে কিন্তু এতিয়া সেই ৱেইটিং টাইমটো অলপ কম হৈ যাব বেচিকেলি এইটো ইলেকশ্যন কমিশ্যনৰ এটা ইনিচিয়েটিভ ইন অৰ্ডাৰ টু ফেচিলিটেট দ্য নিউ ভোটাৰ্ছ চ' এতিয়া 1 জানুৱাৰী 1 এপ্ৰিল 1 জুলাই আৰু 1 অক্টোবৰক কাট অফ ডেট হিচাপে কোৱালিফাইং ডেট হিচাপে ধৰা হ'ব তো মানে 4বাৰ ই ৰোলটো আপডেট হ'ব আৰু সেই হিচাপত যিটো ৱেইটিং পিৰিয়ড থাকিব ভোটাৰসকলৰ সেই ৱেইটিং পিৰিয়ডটো কমি যাব তাৰ উপৰিও আমাৰ আগতে যিবিলাক ফৰ্ম আছিল আগতে কিছুমান ফৰ্মৰ থ্ৰুদি ভোটাৰসকলে এপ্লাই কৰিব পাৰিছিল এতিয়া সেই ফৰ্মসমূহতো কিছুমান এমেণ্ডমেণ্ট কৰা হৈছে যেনেকৈ আগতে ফৰ্ম 6 আছিল যিটো নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইউজ কৰিছিল আৰু ভোটাৰৰ শ্বিফটিং ফ্ৰম ওৱান কনষ্টিটুৱেঞ্চি টু আনাডাৰ যদি তেওঁ কোনো কিবা কাৰণত এটা কনষ্টিটুৱেঞ্চি বা বেলেগ এটা কনষ্টিটুৱেঞ্চিলৈ গৈছিল সেইটো চেঞ্জ কৰিবৰ কাৰণেও আগতে ফৰ্ম 6ৰ থ্ৰুদি এপ্লাই কৰিছিল বাট নাও ফৰ্ম 6টো অনলি ফৰ ৰেজিষ্ট্ৰেশ্যন অফ ভোটাৰৰ কাৰণেহে সেইটো ইউজ কৰা হ'ব তাৰ উপৰিও আগতে ফৰ্ম 6ত কিছুমান ডাটা লোৱা নহৈছিল কিন্তু এতিয়া ফৰ্ম 6ৰ থ্ৰুদি তেনেকুৱা ধৰণৰ কিছুমান নতুন ডাটাও লোৱা হ'ব যেনে আধাৰ নম্বৰটো তাত এড কৰি দিয়া হৈছে আগতে ফৰ্ম 6ত এজ মেণ্ডেটৰিলি দিব লাগিছিল কিন্তু এতিয়া এজটো মেণ্ডেটৰি নহয় তাতে তাৰ উপৰিও আগতে তহচিল বা তালুকাৰ মানে চাৰ্কলৰ নামটো আগতে ফৰ্ম 6ত লোৱা নহৈছিল কিন্তু এতিয়া সেইটো লোৱা হ'ব আৰু তাৰ উপৰিও আগতে ফেমিলি মেম্বাৰ্ছৰ নামটো কেপচাৰ কৰা নহৈছিল ফৰ্ম 6ত এতিয়া ফেমিলি মেম্বাৰ্ছৰ নামটো তাতে কেপচাৰ কৰা হ'ব চ' এনেকুৱা ধৰণৰ কিছুমান চেঞ্জেছ ফৰ্ম 6ত কৰা হৈছে আৰু যদি ফৰ্ম 6 এপ্লাই কৰা মানুহজনৰ যদি দিব্যাংগ হয় তেতিয়াহ'লে তেওঁৰ সেই দিব্যাংগৰ চাৰ্টিফিকেটখনো তেওঁ ফৰ্ম 6ৰ থ্ৰুদিয়ে আপলোড কৰিব পাৰিব তাৰ উপৰিও ফৰ্ম 8খনত যথেষ্টখিনি চেঞ্জেছ কৰা হৈছে আগতে এই চেঞ্জেছসমূহ কৰাৰ আগতে ফৰ্ম 8খন বেচিকেলি ই ৰোলৰ কাৰেকশ্যনৰ কাৰণে ইউজ কৰা হৈছিল ফৰ এক্সাম্পল শিফটিং অফ ৰেজিডেন্স কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰল ৰোল ৰিপ্লেচমেণ্ট অফ এপিক মাৰ্কিং অফ PWD সেইবিলাক বস্তু আগতে নাছিল আগতে খালি শিফটিঙৰ কাৰণে ইউজ কৰা হৈছিল কিন্তু এতিয়া যিটো ফৰ্ম 8 সেইটো শিফটিং অফ ৰেচিডেন্স কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন 2023ৰ স্পেচিয়েল সামাৰি ৰিভিজন আছে স্পেচিয়েল সামাৰি ৰিভিজনৰ যিটো টাইম লাইন অলৰেডি ডিচাইড কৰা হৈছে সেইটোৰ ওপৰত মই আপোনালোকক জনাম প্ৰি ৰিভিজন এক্টিভিটিজবিলাক আমাৰ আৰম্ভ হ'ব 4 আগষ্টৰ পৰা 24 অক্টোবৰলৈকে চলিব তাতে বেচিকেলি পুলিং ষ্টেচন ৰেচনেলাইজেশ্যন কৰা হয় বা ছেকশ্যন বা পাৰ্টবিলাকৰ ৰেচনেলাইজেশ্যন কৰা হয় তাৰ উপৰিও যিখিনি আমাৰ ফটো চিমিলাৰ এণ্ট্ৰি বা ডেম'গ্ৰাফিকেলি চিমিলাৰ এণ্ট্ৰি আছে তাতে যি ডিছক্ৰিপেঞ্চিবিলাক থাকে সেইবিলাক আঁতৰোৱা হয় তাৰপিছত যিটো আমাৰ ড্ৰাফ্ট ৰোল হ'ব ড্ৰাফ্ট ৰোলটোৰ কাৰণে যিটো কাট অফ ডেট আমি ইউজ কৰিম সেইটো 1 অক্টোবৰ
1 অক্টোবৰ আমি ইউজ কৰিম, 1 অক্টোবৰ 2022। আৰু ৰিভিজন এক্টিভিটিবিলাক আমাৰ নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব, আৰু যিটো ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ৰোল আছে সেইটো আমাৰ 9 নৱেম্বৰত পাব্লিছ হ'ব। তাৰপিছত ক্লেইম এণ্ড অবজেকশ্যন যি থাকিব সেইবিলাক আমি 9 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈকে আমি ৰিচিভ কৰিম। এইটো এনেই BLOৰ থ্ৰুদি আমি ৰিচিভ কৰিব পাৰোঁ, বা ইলেকশ্যন ব্ৰাঞ্চত ডাইৰেক্ট কৰিব পাৰে, বা অনলাইনো তেওঁলোকে ছাবমিট কৰিব পাৰে। তাৰ উপৰি স্পেচিয়েল কেম্পেইন কিছুমান কৰা হ'ব। স্পেচিয়েল কেম্পেইনবিলাক আধাৰ চিডিঙৰ কাৰণে কৰা হ'ব, বা যিবিলাক চেঞ্জেছ হৈছে সেইবিলাকৰ ওপৰত কৰা হ'ব। তো এইবিলাক ডেট আমাক লাহে লাহে CEO অফিচৰ পৰা কমিউনিকেট কৰিব। আৰু যিবিলাক ক্লেইম এণ্ড অবজেকশ্যন থাকিব সেইবিলাক আমি 26 ডিচেম্বৰলৈকে ডিছপ'জ কৰিব লাগিব। আৰু ফাইনেল যিটো ইলেক্ট্ৰল ৰোল আমি পাব্লিছ কৰিম সেইটো 5 জানুৱাৰীত আমি কৰিব লাগিব। তাৰ উপৰিও আৰু এটা ডাইৰেকশ্যন আমাক দিয়া হৈছে যে যিসকল এক্সিষ্টিং, এতিয়া যিসকল নতুন ভোটাৰ আহিব তেওঁলোকে যেতিয়া ভোটাৰৰ কাৰণে মানে ইলেক্ট্ৰল ৰোলত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া তেওঁলোকে আধাৰ নম্বৰটো দিব লাগিব। কিন্তু যিসকল ভোটাৰ অলৰেডি আছে, যিসকলৰ আধাৰ নম্বৰটো আমি লোৱা নাই, সেইসকলৰ কাৰণেও আমি স্পেচিয়েল কেম্পেইন কৰিম। আৰু এপ্ৰিল 2023লৈকে আমাৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ আধাৰটো আমি এপিকৰ লগত লিংক কৰিব লাগিব। চ' এইখিনি কিছুমান কথা আপোনালোকক জনাবলগীয়া আছিল। তো আপোনালোকক এটা অনুৰোধ জনাম যে যি নতুন চেঞ্জেছবিলাক হৈছে, যিবিলাক যথেষ্ট ভোটাৰ ফ্ৰেণ্ডলি, আৰু যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটোক ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ছিম্প্লিফাই কৰি দিয়া হৈছে, সেইটো যাতে আপোনালোকে যি সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকৰ মাজলৈ লৈ যায়। আৰু যিটো আমাৰ স্পেচিয়েল চামাৰী ৰিভিজন কেম্পেইন হ'ব, তাক যাতে আমি ছাকচেছফুল কৰি তুলিব পাৰোঁ। থেংক ইউ। এপ্লিকেশ্যন ফেচিলিটি টু 17+ ইয়াৰ্ছ য়ংষ্টাৰ। তো ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিটো 17+ ইয়াৰ্ছৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ এডভান্স এপ্লিকেশ্যনৰ কাৰণেও মানে ফেচিলিটি কৰি দিয়া হ'ব। মানে এতিয়া 18 বছৰ হোৱালৈকে আপুনি ৰখি থাকিব নালাগে। আপোনাৰ 17 বছৰ প্লাছ হৈছে তেতিয়া আপুনি এপ্লাই কৰিছে, যেতিয়া আপোনাৰ 18 বছৰ হৈছে তাৰ কাৰণে যিটো কোৱালিফাইং ডেটৰ লগত ইণ্টিগ্ৰেট হ'ব, সেই কোৱালিফাইং ডেটৰ পিছত আপোনাৰ আপডেট হ'ব। চ' এইটো এটা নতুন ইনিচিয়েটিভ। নহ'লে আগতে আমি 17 বছৰ প্লাছ হোৱাৰ পিছতে এপ্লাই কৰিব নোৱাৰোঁ, 18 বছৰ হোৱাৰ পিছতে এপ্লাই কৰোঁ। চ' এইটো এটা নিউ মানে ইনিচিয়েটিভ বাই দ্য ইলেকশ্যন কমিশ্যন so as to sensitize the voters even at the earlier stage. So এনেকুৱা এইবিলাকে চেঞ্জ অলৰেডি লৈ আহিছে। উই আৰ হোপফুল ডেট এই চেঞ্জবিলাকৰ কাৰণে আমি ভোটাৰসকলক আৰু বেছি সুবিধা কৰি দিব পৰা হ'ব। আৰু এটা কথা মই ইয়াতে আপোনালোকক জনাব বিচাৰিম যে আগতে যেতিয়া আমাৰ এপিক কাৰ্ডখন মানে বনায়, এপিক কাৰ্ডখন ছাপ'জ আগতে যিটো মোড অফ ডিষ্ট্ৰিবিউশ্যন আছিল সেইটো এনেকুৱা আছিল যে ইলেকশ্যন কমিশ্যনে এপিক বনালে, তাৰপিছত ইট উইল বি গিভেন টু দ্য CEO অফিচ, এণ্ড দেন CEO অফিচৰ পৰা ইলেকশ্যন ইয়াত ব্ৰাঞ্চত আহে, আৰু ইয়াৰ পৰা আমি BLOৰ থ্ৰু দি যিসকল ভোটাৰ আছে তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিছিলোঁ। কিন্তু এতিয়া যিটো মোড অফ ডিষ্ট্ৰিবিউশ্যন আছে সেই মোড অফ ডিষ্ট্ৰিবিউশ্যনটো চেঞ্জ কৰা হৈছে। কেনেকুৱা ধৰণে চেঞ্জ কৰা হৈছে যে এতিয়া ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা পোষ্টেল ডিপাৰ্টমেণ্টৰ লগত টাই আপ কৰা হৈছে, আৰু তাৰ থ্ৰু দি যি এপিক কাৰ্ড হ'ব, এপিক কাৰ্ডটো এটা ভোটাৰ কিট, যেনেকৈ আগতে এতিয়া যেতিয়া বেংকত আমি একাউণ্ট খোলোঁ তেতিয়াহ'লে তেওঁলোকে আমাক এটা কিট দিয়ে, তাতে বহুত কিবা কিবি ডিটেইলছ লিখা থাকে যে কাৰ্ডখন এনেকৈ ইউজ কৰিব লাগে, বা যিমানবিলাক বেংকিং ৰিলেটেড ইনফৰ্মেশ্যন থাকে। চ' চিমিলাৰলি এপিক কাৰ্ডৰ লগত এতিয়া এটা ভোটাৰ্ছ ফেচিলিটেশ্যন কিট এটা থাকিব, তাতে যথেষ্টখিনি ইনফৰ্মেশ্যন তেওঁলোকক দিয়া থাকিব, এইবিলাক যিবিলাক কথা আমি আপোনালোকক ক'লোঁ। আৰু সেই কিটটো পোষ্টৰ থ্ৰু দি ভোটাৰজনক ড'ৰ ষ্টেপত দিয়া হ'ব, দিয়া হ'ব, তেওঁ ঘৰত গৈ দিয়া হ'ব। চ' সেইটো এটা নতুন চেঞ্জ অলৰেডি ইমপ্লিমেণ্ট হৈছে। তো এইটো ৰাইজে জানিব লাগে যে তেওঁলোকক ড'ৰ ষ্টেপত পোষ্টেল ডিপাৰ্টমেণ্টে গৈ তেওঁলোকৰ এপিক কাৰ্ডখন দি দিব। আৰু যদি বাই চান্স তেওঁলোকক যেতিয়া দিব গ'ল ঘৰত কাৰোবাক নাপালে, তেনেস্থলত পোষ্টেল ডিপাৰ্টমেণ্টে সেইটো আমাক ছাবমিট কৰি দিব, তেতিয়া তেওঁলোকে আমাৰ পৰা কালেক্ট কৰিব।
আপোনালোকে অলৰেডি হয়তো গম পাইছে যে গোটেই অসমতে অৰুণোদয় মান্থ চেলিব্ৰেট কৰা হ'ব। সেই মৰ্মে আমাৰ কাৰ্বি আংলং জিলাতো অৰুণোদয় মান্থ আমি আৰম্ভ কৰিম। চ' আমাৰ তিনিওটা সমষ্টি বোকাজান, হাওৰাঘাট আৰু ডিফু সমষ্টিত মিলাই মুঠ 46,500 অৰুণোদয় বেনিফিচিয়াৰী আছে। কিছু সংখ্যক বেনিফিচিয়াৰী অলৰেডি তেওঁলোকে ভলেণ্টাৰীলি ছাৰেণ্ডাৰ কৰিছে এই স্কিমৰ পৰা। তেনেকুৱা কিছু সংখ্যক নাম পাইছোঁ। চ' আমাৰ এই গোটেই তিনিওটা সমষ্টিৰ কাৰণে টোটেল 126 ভেৰিফিকেশ্যন টীম থাকিব। এটা টীমত দুজনকৈ ভেৰিফায়াৰ থাকিব আৰু টোটেল আমাৰ ইয়াতে 63জন ছুপাৰভাইজাৰ থাকিব। চ' এই ভেৰিফিকেশ্যন টীমবিলাকক আমি বেনিফিচিয়াৰীসকলক টেগ কৰি দিম আৰু সেই ভেৰিফিকেশ্যন টীমবিলাকে যি বেনিফিচিয়াৰী থাকিব তেওঁলোকৰ ঘৰত গৈ এটা ছাৰ্ভে কৰিব আৰু ছাৰ্ভেৰ যিটো ৰিপৰ্ট পাব সেইটো অনলাইন যোগেদি আমাক ছাবমিট কৰিব আৰু তাৰপিছত এটা ডিষ্ট্ৰিক্ট লেভেলৰ কমিটি মিটিঙৰ থ্ৰুদি আমি যিটো ছাৰ্ভে ৰিপৰ্ট পাম সেইটো এনালাইচিছ কৰিম। এতিয়া এটা মোটামুটি যিটো টাইম লাইন অলৰেডি ডিচাইড কৰা হৈছে সেইটো এনেকুৱা যে 1 আগষ্টৰ পৰাই যি বেনিফিচিয়াৰে অপ্ট আউট কৰিব বিচাৰে, হয়তো তেওঁ যেতিয়া অৰুণোদয় স্কিম লঞ্চ হৈছিল তেতিয়া তেওঁ হয়তো মানে দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল, কিন্তু অহা সময়ত হয়তো তেওঁ চৰকাৰী চাকৰি পাইছে বা তেওঁৰ ইকনমিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়া তেওঁলোকে ভলেণ্টাৰীলি এইটো অপ্ট আউট কৰিব পাৰে। চৰকাৰে আমাৰ 75 years অফ ইণ্ডিপেণ্ডেঞ্চ তাক চেলিব্ৰেট কৰিবৰ কাৰণে আৰু আজাদী কে অমৃত মহোৎসৱ তাৰ লগত সংগতি ৰাখি এইবাৰ ইণ্ডিপেণ্ডেঞ্চ ডেত হৰ ঘৰ তিৰংগাৰ এটা প্ৰগ্ৰাম লঞ্চ কৰিছে। তো সেই মৰ্মে আমাৰ একচুৱেলি বিভিন্ন ডিপাৰ্টমেণ্টে নিজৰ নিজৰ তৰফৰ পৰা কিছুমান ইনিচিয়েটিভ লৈছে। আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও অহা 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে সকলো মানুহকে, সকলো জনসাধাৰণকে নিজৰ নিজৰ ঘৰত তিৰংগা হোষ্ট কৰিবৰ কাৰণে এটা আপিল কৰিছে। তো সেই মৰ্মে আমিও আমাৰ কাৰ্বি আংলং জিলাৰ সমূহ জনসাধাৰণক চৰকাৰী বেচৰকাৰী অফিচ, দোকান পোহৰ, অনুষ্ঠান প্ৰতিষ্ঠান যি আছে সকলোকে আমি অনুৰোধ জনাম যে যাতে তেওঁলোকে 13 আগষ্ট, 14 আগষ্ট আৰু 15 আগষ্টত ট্ৰাই কালাৰখন হোষ্ট কৰে আৰু হোষ্ট কৰাৰ সময়ত যিটো ফ্লেগ কোড 2004 আছে সেইটো মানে ফ'ল' কৰিব লাগিব, যাতে ছান ৰাইজৰ পিছত ফ্লেগ হোষ্ট কৰে আৰু ছান ছেটৰ আগে আগে ফ্লেগখন নমায় আৰু ফ্লেগখনক এটা সন্মান সহকাৰে, ফ্লেগখন নমোৱাৰ পিছত ফ্লেগখনক এটা সন্মান সহকাৰে ঘৰৰ ভিতৰত যাতে ৰাখে, যাতে কোনো ধৰণৰ অৱমাননা নহয়। তাৰ উপৰিও এই কিয়নো এতিয়া আমাৰ কাৰ্বি আংলঙতে এৰাউণ্ড 1 লাখ মানে হাউচ হোল্ড হ'ব আৰু আমি দোকান প্ৰতিষ্ঠান মিলাই ল'লে হয়তো আৰু বেছি হৈ যাব। চ' যিটো ফ্লেগৰ ছাপ্লাই আছে, ছাপ্লাইৰ কাৰণে দুটা মোড কৰা হৈছে। এটাটো যি ছাপ্লাই ডিপাৰ্টমেণ্ট আছে, চৰকাৰৰ ফালৰ পৰা ছাপ্লাই ডিপাৰ্টমেণ্টৰ থ্ৰুদি যিমান ৰেচন কাৰ্ড হোল্ডাৰ আছে তেওঁলোকক ফ্লেগ ডিষ্ট্ৰিবিউট কৰা হ'ব। তাৰ উপৰিও NRLM যি ছেল্ফ হেল্প গ্ৰুপ আছে ৰুৰেল এৰিয়াবিলাকত আৰু NULM যি ছেল্ফ হেল্প গ্ৰুপ আছে আৰ্বান এৰিয়াত, তেওঁলোকেও তেওঁলোকৰ ফালৰ পৰা লোকেলি ফ্লেগ কিছুমান বনাইছে। চ' আৰু সেই ফ্লেগসমূহ যথেষ্ট কম দামত কিছুমান বিপণীৰ থ্ৰুদি, কিছুমান পইণ্ট অফ চেলৰ থ্ৰুদি ডিষ্ট্ৰিবিউট কৰা হ'ব। তো গাঁও প্ৰত্যেকটো BDO অফিচ, AR অফিচ বা ছেল্ফ হেল্প গ্ৰুপে নিজেই বিচাৰি লোৱা জেগাৰ থ্ৰুদি ফ্লেগবিলাক চেল কৰা হ'ব আৰু যি ৰাইজ আছে তেওঁলোকে সেই পইণ্ট অফ চেলৰ পৰা ফ্লেগ কিনি পেলাই তেওঁলোকৰ ঘৰত উত্তোলন কৰিব পাৰিব। চ' এটাই অনুৰোধ জনাম যাতে
যি আমাৰ জনসাধাৰণ আছে তেওঁলোকে এই যিটো আমাৰ হৰ ঘৰ তিৰংগা প্ৰগ্ৰাম আছে তাতে পাৰ্টিচিপেট কৰে আৰু পাৰ্টিচিপেট কৰি এই প্ৰগ্ৰামটোক ছাকচেছফুল কৰে আৰু এই 3 দিনত যাতে আমি এটলিষ্ট 1 লাখ ঘৰত যাতে ফ্লেগ হোষ্ট কৰিব পাৰোঁ সেইটোৱে আমাৰ টাৰ্গেট হ'ব লাগে আৰু এইটো এটা স্পেচিয়েল অকেজন we can showcase our sense of belongingness to our nation in this way also. So গোটেই ৰাইজক এটা আপিল থাকিব যাতে তেওঁলোকে ফ্লেগ কোডটো মানি 13, 14, 15 তাৰিখত ফ্লেগ হোষ্ট কৰে Itum kelang bom lake malong news 24/7 hampang aparman klar da kabirta